কাট মই অকল মানে যাম ঐ কেমেৰা ৰলিং দুটো একেলগে দিলেই হ'ল দেই হেৰি মই মিলাই যাম ঠিক ৰলিং ৰল কেমেৰা ৰলিং এণ্ড একশ্যন চাহপানটো বাকী লৈছোঁ হাতৰ পৰা কাপটো পৰি ভাগি থাকিলে ভাগি থাকিলে এনে নিৰিনি পানী দেখাইছা ঐ গাল দুখনত দুটা টোপলৈ মুখখনি সাখিনীজনী নাই উপলক্ষণে আঁকিনি আৰু লগতে ভাইৰকো চপাই লৈছ সেইটো ডাইলগটো আপোনাৰ ৰৈ গ'ল তেতিয়া তাৰপাছত মই ঘৰখন নাচালে কোনে চাই যাম নিজে কৈ দিবি না বস্তুটো মই কৈ দিছোঁ বুজা নাই মই কৈ দিছোঁ কিউকেইটা কৈ দিলে তুমি বস্তুটো বুজি পাইছা সেইটো যাব লাগে মানে সেইখিনিয়ে বস্তু যাম কেমেৰা ৰল ৰলিং এণ্ড একশ্যন চাহপানটো বাকী লৈছোঁ হাতৰ পৰা কাপটো পৰি ভাগি থাকিলে আগি থাকিলে এনে নিৰিনি পানীজনী গল দুখনত গোটেই টুকুলা বান্ধি আছে নিজেতো খাই গোটেইখন লুকুৱালে এতিয়া ভাগডালকো চপাই লৈছে এই ঘৰখন মই চম্ভালি আছোঁ মই নোচোৱা হ'লে ঘৰ ফৌ বেঙেনা গুটি হ'লহেঁতেন কি কলি তই মোৰ ঘৰ লক্ষ্মী তই শেষ কৰিবি কথা ক'বলৈ আহিছ ইমান যদি অশান্তি হৈছে সৰু পিতালে এজনী আনি নলয় কেলৈ কি মই সৰু পুতলে আনো নানো তোৰ কিবা মই আদেশ লৈ পেলাই আনিম নেকি মোৰ ইচ্ছা মোৰ ঘৰ মোৰ কথা কি তাই ৰঙা চকু দেখুৱাইছে চকু ঘকটিয়াই লৈ তাই ঠিকে দিছে ঠিকেই ঘৰত কথাটো ক'ব পৰা নাই কাৰণ আপোনাৰ বিয়াৰ কথা শুনিছিলোঁ মোৰ বিয়াৰ কথা পাতিছে নেকি তাতেও আপোনাৰ খং তাৰমানে লাগিল তাত মৰি আছেও ই বিয়া নোপোৱা দি দিব তাক এটাইতো বিয়া পাতি ৰাতি সেই টুপি খাই ক'ত সোমাই থাকে নোসোমানো কিয় এইজনী যিজন এইকো দিব লগতে তাৰমানে গোটেইখিনি সাঙুৰি থাকিব গোটেইকেইটাকে গালি পাৰি আছে তেতিয়া মানে ডাঙৰটো কথা ক'ব সেইফালৰ পৰা ডাঙৰটো আহিব চাইকেলখন ঠেলি গম পাইছে এইটো চব তাৰপাছৰ পৰা আপোনাৰ তাৰ পৰা আহি গেটৰ পৰা আহিব পৰা নাই চিয়াই আছে আৰু গৈছে মানে এইখিনিতে ন এই গেটখনত সি আহিছে বস্তুটো কৈ থাকিব দেখাই দিলে সি আহিছে গেটখনত ডাঙৰটো কথা কৈছে ন আহিছে গেটখনত ইয়াত লেকেটিয়াই আছে মানে আহিব পৰা নাই চাইকেলখন ইহঁতে খং উঠিছে আহিছে বহুত অলপ লৈছে এনেকৈ চাইকেলখন লৈছে চাইকেলখন নাই এনেকৈ উঠাই লৈ দিব পাৰিব ইংলিছ মাৰাটো নাৰাখিলে ৰাখিছোঁ এইটো মেইন মাল বুলিও নাই খুব ধুনীয়াকৈ কৰি আছে বল ফালে চাই কথাখিনি কওক ইয়াৰ কথা পতা যে কাই মোৰ নি না লগে আৰু জাৰিয়ে পঠিয়াব যাম অ'কে বল কেমেৰা লাইট পাব নালাগে and action ইয়াৰ কথা পতা যেন লাগে কাই কটা নিধক নীলাজ লাজ নালাগে এজনী আনি মই জীৱনটো মস্তাইছোঁ আকৌ ইয়াক বিয়া পাতিব লাগে মাইকী পাগল হৈছে নেকি মাইকী পাগলটো লাগিব খালি এজনী মানে এতিয়া ডাঙৰটো কথা আনক আপুনি ডাঙৰ ল'ৰাটো মানে নহয় মানে বোৱাৰীজনী ইয়াৰ পাছত আনক আপুনি
কটা নিধক লাজ নালাগে মাইকী পাগল হৈছে নেকি ডাঙৰটোতো বিয়া পাতি ডাঙৰটো কথা ষ্টাৰ্ট যাম ডাঙৰটো ঠিক আছে ভিতৰত গ'লে অকণমান বাবু আতৰি হ'ব না হ'ব আছে বিউটি বা আজি খুব ধুনীয়া এটা গানৰ শ্বুটিং কৰি আছে কিবা কেনেকুৱা লাগিছে শ্বুটিং কৰি ভাল লাগিছে গানটো বাস্তৱে গাইছে বিৰাট ধুনীয়া তাৰ লগত ফাৰ্ষ্ট টাইম কাম কৰিছোঁ এতিয়া চিনাকিটো বহুত আগৰ হয় এতিয়া খুব ভাগৰি আছোঁ খালি কাৰণ আমি যোৱাকালিও নামৰূপত শ্বুটিং কৰিছিলোঁ বিয়া খালে বিয়াটোতো আগতে হৈ গ'ল কালি গানৰ শ্বুটিংহে আছিলে ইটো সিটো তাৰপিছত এতিয়া আকৌ ইয়ালৈ আহিছোঁ আজি অলপ হেৰিটো কৈ দিয়ক গানটোৰ কেনেকুৱা পাব কি ৰাইজে গানটোতো আমি এতিয়াতো চব কাম আমি ভাল পাব বুলিয়ে কওঁ মানে ভাল পাব ৰাইজে আদৰি ল'ব আঁকোৱালি ল'ব তাৰ সেইটোৱে আমাৰ ফালৰ পৰা মানে সেইটোৱে অনুৰোধ থাকে আৰু আৰু বেলেগ ধৰণৰ এটা কিতাপত দেখি পাব বেলেগ মই বোৱাৰী কৈছোঁ বাৰু আগতেও ডাঙৰ বোৱাৰী এইবাৰ যোৱা বছৰ মই কম্প'জ কৰা এটা গীত শালপতিত দেখিছিলে বা খুব ধুনীয়া এটা তেনেকুৱা ডাংকাচি এজনী গাঁৱলীয়া টিউটাৰ টাইপ এটা কেৰেক্টাৰ গৈছিলে ঠিক একেধৰণৰ নহয় জানো একেধৰণৰ ডাইৰেক্টৰ এবাৰ কৈ দিয়কচোন ইংলিছৰ ডাইৰেক্টৰ এবাৰ কৈ দিয়কচোন আই এম দ্য ডাঙৰ বয় অফ দিছ ঘৰ তো আপোনালোকে চাওক খুব ধুনীয়াকৈ নমস্কাৰ মই বাস্তৱনাথ ইতিমধ্যে আপোনালোকে দেখিলে মোৰ নতুন গীতিৰ কিছু দৃশ্যাংশ আৰু অতি শীঘ্ৰে আপোনালোকৰ কাষ চাপিব আৰু আপোনালোকৰ আশীষ আৰু মৰম লভিম বুলি আশা ৰাখিছোঁ তাৰ লগতে সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক নৱবৰ্ষৰ আৰু আমাৰ অসমীয়াৰ বাপতিসাহোন মাঘৰ বিহুটো আহি আছে মাঘৰ বিহুৰ উলগ জনালোঁ আগতীয়াকৈ চবতছে চাগে প্ৰথম ময়ে উলগ জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে গীতটো ভাল পাব আঁকোৱালি ল'ব আৰু সকলোৱে ফূৰ্তি কৰিব পাৰিব নব ধন্যবাদ